নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল বিজ্ঞাপন নিউজলৈ মই গাফাৰ হুছেইন আজিৰ ভিডিঅ' লৈ আহিছো এছএছসি ফালৰ পৰা এখন অফিচিয়েল নটিফিকেশ্যন জাৰি কৰিছে কম্বাইন হায়াৰ সেকেন্ডাৰী লেভেল এক্সাম 2003 ৰ 1600 গ্ৰুপ সি পোষ্টৰ ওপৰত এই ভিডিঅ'টি যদি মোৰ ভিডিঅ'টি চাই আছে আৰু পছন্দ কৰিছে তেন্তে ভিডিঅ'টি লাইক কৰিব আৰু চেনেলটি সাবস্ক্ৰাইব কৰিব কিয়নো মোৰ চেনেলত সকলো ধৰণৰ চাকৰিৰ বিজ্ঞাপন এডমিট স্কলাৰশ্বিপ আৰু এডমিশন সম্বন্ধে বিজ্ঞাপন দি থকা হয় আৰু বেল আইকনটো প্ৰেছ কৰি থব যাতে মোৰ সকলো ভিডিঅ' আপুনি পোনপ্ৰথমেই পাব পাৰে হায়াৰ সেকেন্ডাৰী পাছ কৰা সকলৰ বাবে এটি সুবৰ্ণ সুযোগ এছএছসি এই ফালৰ পৰা যি কম্বাইন হায়াৰ সেকেন্ডাৰী লেভেল 12 পাছৰ নটিফিকেশ্যন 1600 পোষ্টৰ যি নটিফিকেশ্যন আহিছে লয়াৰ ডিভিজন ক্লাৰ্ক জুনিয়ৰ সেক্ৰেটাৰিয়েট এছিষ্টেণ্ট ডাটা এন্ট্ৰি অপাৰেটৰ গ্ৰেড এ আৰু ডাটা এন্ট্ৰি অপাৰেটৰ ডিইঅ'ৰ বিভিন্ন ধৰণৰ পোষ্ট আহিছে অল ইণ্ডিয়া লেভেলত এই পোষ্টসমূহৰ এক্সাম দিব পাৰিব এই পোষ্টত এপ্লাই কৰা বয়স হৈছে 18 পৰা 27 বছৰ বয়সলৈকে 1/8/2023 অনুসৰি কেণ্ডিডেটসকল 2/8/96 পৰা 1/8/2005 ভিতৰত জন্ম হ'ব লাগিব এজ ৰিলেক্সেশ্যন আছে এছটি/এছচি 5 বছৰ ওবিচি 3 বছৰ পিডব্লিউডি 10 বছৰ জেনেৰেলৰ পিডব্লিউডি ওবিচি 13 বছৰ পিডব্লিউডি এছচি/এছটি 15 বছৰ ৰেহাই আৰু ইএছএম 3 বছৰ ৰেহাই আছে এডুকেশ্যন কোৱালিফিকেশ্যন কেণ্ডিডেটসকল 12 পাছ হ'ব লাগিব ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা 1/8/2023 ভিতৰত পাছ হ'ব লাগিব এছচি/এছটি পিডব্লিউৰ ইএছএম ওমেনৰ বাবে কোনো মাচুল দিব নালাগিব আনৰিজাৰ্ভ আৰু ওবিচিৰ বাবে 100 টকা পেমেন্ট কৰিব লাগিব পেমেন্ট অনলাইন মোডত কৰিব পাৰিব এই পোষ্ট এপ্লাই অনলাইন মোডত কৰিব পাৰিব 9 মেৰ পৰা আৰম্ভ হৈ গৈছে আৰু ইয়াৰ লাষ্ট ডেট সাবমিট কৰা লাষ্ট ডেট হৈছে 8 জুন 2023 আৰু এক্সাম সম্ভৱতঃ আগষ্ট 2023ত হ'ব এপ্লাই কৰা লিংক আৰু এডভাৰটাইজমেন্ট মই ডেসক্ৰিপচনত দি দিছো আপোনালোকে ডিটেইলছ চাব পাৰিব ধন্যবাদ মোৰ ভিডিঅ'টি চোৱাৰ বাবে